হে ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ হৈ যোৱা ফাইনেল এক্সাম ইংলিছ কুৱেশ্যন পেপাৰ। মাৰ্চৰ 21 তাৰিখত হৈছে এইটো এক্সাম। আৰু এনেকুৱা কুৱেশ্যন যিকোনো কুৱেশ্যন পেপাৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু পেপাৰবিলাক কুৱেশ্যনবিলাক বুজা যায় নাযায় সেইটো কমেণ্টত কৈ যাবা। কাৰণ কিছুমান মোবাইলত গোলা হৈ থাকে, ক্লিয়াৰলি দেখা নাযায়। কমেণ্ট কৰি জনাবা কেনেকুৱা হৈছে। এনেকুৱা প্ৰত্যেকটো কুৱেশ্যন পেপাৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।